হাই আমি এতিয়া আহি পালোঁ বগামাটি আৰু এইফালে চাব পাৰে বহুত গাড়ী তাৰমান বহুত মানুহ আছে আৰু এইফালে চাওক দেখুৱাইছোঁ এইফালে চাওক খৰি দাঙি আছে এইফালে এজনী কলপাত লৈ অনা আৰু আমি পিকনিক খোৱা জেগাটো আহি পালোঁ এতিয়া ঠাণ্ডা আমি গৈছোঁ বুদ্ধদেৱক চাব যাই আছোঁ আৰু ইমান ওখ দেখিছে নহয় লাগি গ'ল কিমান তলৰ পৰা আহিলোঁ ন আৰু বহুত ভিৰ হয় আজি বগামাটিত ইমান মানুহ আছে মানে বহুত ভিৰ আৰু যাবই আছে বহুত ওপৰলৈকে যাব লাগিব গৈ আছোঁ এতিয়া আৰু এয়া দেখিছে আৰু কিমান যাব লাগিব বহুত ওখ হয় ভাগৰে লাগিলে ইফালে বহুত ৰ'দো দিছে আৰু গৈ আছোঁ আপোনালোকে চাই থাকক এয়া চাওক কিমান ওখ এয়া দেখিছে নহয় ইমান ওখ আৰু ইমান মানুহ আছে আজি গৈ থাকক আমাৰ লগত ভাগৰ লাগি গ'ল আহি পালোঁ ভাগৰে আৰু চবৰে অৱস্থা চাওক একদম অৱস্থা নাই বহুত ওখ হয় আৰু ইয়াৰ ভিউটো চাব পাৰে ইমান ধুনীয়া এয়া আৰু এতিয়া ব'লক বুদ্ধটো দেখুৱাওঁ এইটো হৈছে বুদ্ধ ওপৰত দেখিছে দেখুৱাই আছোঁ এয়া দেখিছে এইটো হৈছে বুদ্ধ এইটো বুদ্ধদেৱ আৰু এইটো মন্দিৰ ধূপ চাতি জ্বলাব পাৰি আৰু এইটোৱে দেখিবলৈ বহুত ধুনীয়া হয় বুদ্ধটো বিৰাট ডাঙৰকৈ সজোৱা আছে আৰু এয়া মানুহ আৰু এয়া চাওক বগামাটিৰ পিকনিক প্লেচটো বহুত ধুনীয়া দেখিবলৈ ইমান গাড়ী আমি বুদ্ধ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ পৰা চাওক ইয়াৰ তলৰ ভিউটো ইমান ধুনীয়া দেখিবলৈ বিৰাট ধুনীয়া হয় এয়া দেখিছে কিমান ধুনীয়া ঠাই বগামাটিত পিকনিক খোৱাৰ কাৰণে মানে ধুনীয়া প্লেচ হয় আপোনালোকেও আহিব পাৰে যদি অহা নাই মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ঠাইখিনি বিৰাট ধুনীয়া ভাল লাগিছে আৰু বাকী আপোনালোকক দেখুৱাই থাকিম সকলোখিনি চাই থাকিব গৈ আছোঁ পোৱাই নাই এয়া মা
তোলাত ব্যস্ত। এয়া দেখিছে নহয় আৰু কিমান যাব আছে। দহ টকা ইয়াত 10 টকাকৈ বগৰী দি আছে। আমাৰ মায়ে ল'লে সকলোৱে ল'লে বগৰী। অঁ বৰমা কেনে লাগছে আহি? বজাৰ আছে কি কিবা আছে বহুত গৰম লাগিছে আৰু একদম গৰমতে ভাগৰ লাগিছে। এয়া সেইটো অলপ চাওক, সিহঁতক চাওক পুৰা একদম সেলফি, সব সেলফি সেলফি। আৰু ইয়াত চবে অলপ বহিছে, অলপ বহি লওক, ভাগৰ লাগিছে। জিপলাইনত যাবৰ কাৰণে ৰেডি হৈ আছো। তলত দি দিয়া। আৰু এই টাৱাৰটো পালে ভৰিটো উঠাই দিবা হা, ভৰিটো উঠাই যাবা হা, কৰি দিয়া, ভৰিটো চিধা কৰি দিয়া। অ'কে, 1 2 3 go, বাই বাই। আৰু এতিয়া বৰফ, আমি চবে বৰফ খাই আছো। এতিয়া ইমান ৰ'দত বহুত গৰম লাগিছে, সেইকাৰণে বৰফ খাই আছো। আৰু এইফালে চাওক ইমান ধূলি। পানীখিনি ইমান ধুনীয়া চাফা, এয়া বিৰাট ধুনীয়া চাফা হয় আৰু ইমান ঠাণ্ডা ঠাণ্ডা, ইমান ঠাণ্ডা ঠাণ্ডা পানী। লাৰি ভাল লাগে, লাৰি ভাল লাগিছিল পানীখিনি। দেখিছে নহয় কিমান মানুহ। এয়া পিকনিক প্লেচটো খুবেই ধুনীয়া, বহুত ধুনীয়া হয়। আৰু এতিয়া আমি ফটো তুলিব লাগে। এয়া ফটোৰ পোজ দি আছে।
এতিয়া আমি ফটো তুলিম।